হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ পালেং শাকৰ ৰেচিপি এটা। যিসকল ভিউৱাৰ্ছে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেনেহ'লে বেছি দেৰি নকৰি আহকচোন আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াৰ বাবে এমুঠি পালেং শাক ভালদৰে ধুই মিহি মিহিকৈ কাটি লৈছোঁ। অলপ কটা পিঁয়াজ লৈছোঁ, 2টা শুকান জলকীয়া আৰু 2টা কেঁচা জলকীয়া ফালি লৈছোঁ, 2টা মিডিয়াম চাইজৰ আলু মিহি মিহিকৈ কাটি লৈছোঁ আৰু এটা ডাঙৰ চাইজৰ বিলাহী টুকুৰা কৰি লৈছোঁ। এতিয়া কেৰাহী গৰম হোৱাত প্ৰয়োজনমতে মিঠাতেল দিছোঁ। এয়া তেল গৰম হৈ গৈছে। এতিয়া ইয়াতে অলপমান পাঁচফোৰণ দিছোঁ, লগতে কাটি ৰখা পিঁয়াজ আৰু শুকান জলকীয়া দুটাও দিছোঁ। পিঁয়াজখিনি অলপ গলি যোৱালৈকে ভাজি লৈছোঁ। এয়া পিঁয়াজ ভজা হৈ গৈছে। এতিয়া ইয়াতে কাটি ৰখা আলুখিনি দিছোঁ। সোৱাদ অনুসৰি নিমখ আৰু হালধি গুড়ি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছোঁ। এতিয়া মই আলুখিনি এনেকৈ 3-4 মিনিটৰ কাৰণে ভাজি ল'ম, যিহেতু পালেংখিনি সোনকালে সিজি যাব। এতিয়া দিছোঁ কাটি ৰখা পালেংখিনি। গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছোঁ। এতিয়া দিছোঁ কাটি ৰখা বিলাহীখিনি আৰু লগতে ফালি ৰখা কেঁচা জলকীয়া দুটাও দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে লৰাই দিছোঁ আৰু সিজিবৰ বাবে ঢাকন মাৰি ৰাখিম। এয়া আলু আৰু পালেংখিনি প্ৰায় সিজিয়ে গৈছে। পালেং শাক সিজিবলৈ বেছি টাইম নালাগে। এতিয়া ইয়াতে 1 চামুচ গৰম মছলা দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে যদি মছলা নাখায় নিদিলেও হ'ব। এতিয়া আকৌ অলপ দেৰিৰ কাৰণে ঢাকন মাৰি ৰাখিম। এয়া আমাৰ পালেং শাকৰ ভাজি ধুনীয়াকৈ সিজি গৈছে। আপোনালোকে যদি এতিয়ালৈকে এনেকৈ পালেং ভাজি খোৱা নাই, এবাৰ ট্ৰাই কৰিব। খাবলৈ বহুতেই টেষ্ট পাব আৰু লগতে হেল্ডিও হয়। যদিহে আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পালে, লাইক কৰিব আৰু কমেণ্টছ কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানেই। পুনৰ পৰৱৰ্তী ভিডিঅ'টোত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আহোঁ। ধন্যবাদ।